क'क्राझार जिल्ला बिपिएफ हान्जानि स्निथि थाम बोसोरारि जथुम्माया बनरगाव बिटिसि बियाब सिंनि आफ्लागावआव सानसेनि हाबाफारिजों 5 अक्ट'बर सनिबार खालि जालाङो। हाबाफारि बादियै फुंबिलि समाव बिपिएफ हान्जानि फिरफिला बिरहोनानै जागायजेनो। मख'नो गोनां बाथ्रादि सानसेनि हाबाफारिजों जानाय स्निथि थाम बोसोरारि जथुम्मायाव बिपिएफनि पेरेन्ट बडिजों लोगोसे आइजो दालाय, लाइमोन दालाय आरो बिएसइउनि जथुम सावरायनाय जालाङो। लोगोसेनो बे सावरायनायनि गेजेरजों गोजाम आफादखौ सिफायना गोदान आफाद दानाय जालाङो। बिपिएफनि गाहाय नेहाथारि एबा बरमा बिधानसभा बियाबनि बारग' एमएलए मनेस्वर ब्रह्म बिथाङा बेखेवनानै होनाय गेवलां मेलाव गाहाय आलासि महरै बिपिएफनि गाहाय एबा बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारिया बाहागो लादोंमोन। बिथांजों लोगोसे बिपिएफ हान्जानि गोबां गोजौ दैदेनगिरि, मावथि सोद्रोमा आरो रोजा रोजा रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं गेवलां मेलनि हाबाफारियाव बाहागो लानाय हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङाव क'क्राझार जिल्ला सिंनि बिपिएफनि मोनद' ब्लकनि मोजां रिपर्ट मोनबाय थादों आरो फैगौ बिटिसि बिसायख'थियाव क'क्राझार जिल्ला सिंनि मोनद' बियाबाव देरहागोनखौ नुनो मोन्दों होनना बुङो। आरो इउपिपिएल बिपिएफ ज' जानायनि सोमोन्दै खौरांगिरिया सोंनायनि फिननायाव इउपिपिएलआ बिजेपि नागारनानै फैब्लासो आं फोथायगोन होनना बुंनायजों लोगोसे इउपिपिएल बिपिएफ ज' जानानै बिजेपिखौ बिटिसिनिफ्राय होखारनांगौनि सोमोन्दैसो सावरायनाय जादों। नाथाय आंखौ दिसपुराव केबिनेट मिनिस्टार जानानै थागोन, बिटिसिआव प्रमद बर'आनो चिफ जागोन, बेखायनो बिपिएफ हानजायाव थायाबालानो इउपिपिएल हानजायाव फै बुंनानै नंखायै फोसावबाय थादों। आं दिसपुराव थाङा, बिटिसिआवनो थागोन। फैगौ 2025 मायथाइयाव बिपिएफआ मोन 25 मासिनि सिङाव देरहाया, जों बिटिसिआव फिन सरकार दागोन होनना ओरैबायदि बुङो। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বিপিএফ দলৰ ট্ৰাইনিয়েল কনফাৰেন্স ইয়াত বডি ফৰ্মেশ্যন কৰা হৈছে। পুৰাণাটোৱে নতুন পুৰাণা বডিটোৱে আকৌ আপগ্ৰেড কৰি লৈছে ইহঁতে, যেন খুব ভাল লাগিল। 6টা ব্লক আছে কোকৰাঝাৰ জিলা হিচাপে, 6টা ব্লকৰ পৰা যিখিনি মই ফিডবেক পাই আছোঁ কাম চাম কৰাৰ ক্ষেত্ৰত খুব ভাল, মুঠতে পজিটিভ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 6টা সমষ্টি আছে, 6টা সমষ্টিও জিকাৰ সম্ভাৱনাটো বেছি, সেইটো মই দেখিবলৈ পাইছোঁ। আৰু মানুহসকলে যেনেকুৱা ইয়াত প্ৰেজেণ্ট হৈছে সেইটো চালে এনেই গম পায় যে কোকৰাঝাৰ জিলাত 6টা সমষ্টিটো 100% জিকিব, খুব ভাল। আৰু ইউপিপিএলৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয়লৈ, সেইটোতো মই অপেনলি ক'লোঁ যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে বিটিচিৰ পৰা বিপিএফ আৰু ইউপিপিএল লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয়লৈহে আলোচনা কৰিছে। তাৰমানে বিপিএফ ইউপিপিএল আগন্তুক বিটিচি নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে, হৈ থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমদ বড়োহে চিফ হ'ব, সেইকাৰণে আপোনালোকে বিপিএফ কৰি লাভ নাই, এইফালে আমাৰ দলত আহক, এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। যদিহে আপোনাক চিফ পদত দিয়ে, নাই, এইবিলাক মোক চিফ লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ কথাটো হ'ল ইউপিপিএল বিপিএফ কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয় লৈ আলোচনা হৈছে আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে। ইউপিপিএলৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰিচন, যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে ময়ো যাব দিছোঁ। মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ, বাছ কথা সেইটো। 2025ত আমি যিটো দেখিবলৈ পাইছে বিপিএফে আৰামত চৰকাৰ বনাব। বিপিএফটো অকলে খেলিব, বিপিএফ অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি ইউপিপিএলে আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰি আছে। এইটো কেনেকৈ বিশ্বাস কৰিম আমি? মুঠতে বিপিএফে ছিংগেলি খেলিব আৰু ছিংগেলি মেজৰিটি পাব বিপিএফে। সেইখন মানে আমি এবছলুট মেজৰিটি পামেই, মুঠতে এবছলুট মেজৰিটি পাম। আমি 25টা তলত বিপিএফ দলে নাপায়। হৈ আছিল আলোচনা, ভালে চলি আছে, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই, আজি অপেনলি কৈছোঁ মই,
যে ইউ পি পি এলে চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। ৰিকনষ্ট্ৰাকশ্যন অফ ডেভেলপমেণ্ট ব্লক নতুনকৈ বনোৱাৰ আলোচনা চলি আছে, কিছুমান প্ৰজেক্ট কি কৰিব? নাই, সেইটো চৰকাৰৰ প্ৰক্ৰিয়া, সেইটো ভালে চলিব। মুঠতে সেইটো ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ BTC ডিপাৰ্টমেণ্ট, BTC বনাব, এইটো BTC বনাব লাগে মোৰ হিচাপত। এইখিনি কথাতে থেংক ইউ। চিটলিত বাই ইলেকশ্যন হ'বলৈ গৈ আছে, আমি জিকিম, খেলিম আমি মুঠতে দেই।